ব্ৰহ্মপুত্ৰ গৰাখহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই সম্পৰ্কত আপোনালোকে জাতীয় সংগঠনৰ প্ৰতিনিধি হিচাপে কি ক'ব? আজি আমি জাতীয় সংগঠন হিচাপে সংযুক্ত বড়ো মঞ্চ UBPO লগতে জনাই জিলা টাকা মিচিং পৰিংকাবাং আৰু জনাই জিলা ট্ৰাইবেল সংঘ লগতে ভোজপুৰী মঞ্চ আমি সকলোৱে একগোট হৈ এই অঞ্চল পৰিভ্ৰমণ কৰিছোঁ। আৰু আমি ইয়াত দেখিছোঁ যে ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া ইয়াত ভয়াৱহ ৰূপে ধাৰণ কৰিছে। যথেষ্ট কৃষিভূমি নদীৰ বুকুত যা গৈছে, হাজাৰ হাজাৰ বিঘা মাটি ইয়াত নদীত যা গৈছে। ইয়াৰ প্ৰতিকাৰ স্বৰূপে আমি অসম চৰকাৰক দাবী জনাওঁ যে যিহেতু এইবাৰ নিৰ্বাচনত যে অমিত শ্বাহ ডাঙৰীয়াই নিজে আহি গৃহমন্ত্ৰী মাননীয় গৃহমন্ত্ৰী তেখেতে আহি যিটো আমাক আশ্বাস দিছিলে যে প্ৰতি বছৰে 5,000 কোটি টকাকৈ দি পেলাই আৰু মুঠ 5 বছৰ 25,000 কোটি টকা দি পেলাই যে অসমৰ যিটো বানপানী গৰাখহনীয়া সমস্যা এইটো স্থায়ী এটা সমস্যা সমাধান কৰিম বুলি যিটো আশ্বাস দিছিলে, নিৰ্বাচনী এটা প্ৰতিশ্ৰুতি দিছিলে। লগতে আৰু যিটো কিবা কৰিছিলে যে অসম চৰকাৰো এইবাৰ বানপানী আৰু গৰাখহনীয়াক যথেষ্ট ৰূপে আমি অগ্ৰাধিকাৰ দিব লাগে বুলি আমি চৰকাৰৰ ওচৰত অতি জোৰদাৰভাৱে আমি গোটেই সংগঠনকেইটাই মিলি পেলাই উমৈহতীয়াভাৱে আমি দাবী জনাইছোঁ। স্বায়ত্তশাসিত পৰিষদৰ পৰা আমি 3জন আহিছে আৰু আমাৰ বিভিন্ন দল সংগঠন আহিছে। আমাৰ এই চেঙাজান গোৱালা গাঁৱৰ যি বানখহনীয়া আজি নহয়, এইটো আজি কিছু বছৰৰ পৰা হৈ আছে। ৰাইজে বিভিন্ন অভিযোগতো আছে আৰু গৰাখহনীয়াৰ কাৰণে বিভিন্ন কৃষি খেতি ইয়াত গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। আৰু আমি আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ পৰা বিভাগীয় আজি EC আহিছে, তেখেত আমাৰ এই গৰাখহনীয়াৰ চাবৰ কাৰণে। আৰু আমি অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীকো অনুৰোধ জনাইছোঁ যাতে আমাৰ এই যিবিলাক মিচিং অট'নমাছ কাউন্সিল তথা অসমৰ যি বানখহনীয়া আমাৰ আৰু প্ৰতিৰোধ কৰিবলৈ তেখেতক আমি অনুৰোধ জনাইছোঁ আৰু যাতে এই গৰাখহনীয়াৰ পৰা ৰাইজসকলক প্ৰতিৰোধ ল'বৰ কাৰণে ব্যৱস্থা কৰি দিয়ে যেন। বানপানীৰ সমস্যাটো বানপানী হ'লে বানপানী শুকাই যোৱাৰ পাছত মাটিটো ঘূৰাই পায়, কিন্তু গৰাখহনীয়াটো তাতকৈ বেছি ডাঙৰ সমস্যা। নদীৰ গৰা খহি যোৱাৰ পাছত এইটো মাটিটো আমি ঘূৰাই নাপাওঁ। সেইটো কাৰণে গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে বিভাগীয় ডিপাৰ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আহি আছে 26 তাৰিখে। এতিয়া আমি এইটো বিষয়ে অৱগত জনাম। পৰা জোনাইত বিভিন্ন খহনীয়া অঞ্চল আমি পৰিভ্ৰমণ কৰিলোঁ। আমি ৰাতিপুৱাই আমি দেখিলোঁ যে চেঙাজান অঞ্চলত বৰ খহনীয়া হৈছে আৰু এই চেঙাজান অঞ্চলটো আজি নহয়, আজি 2 বছৰ 3 বছৰ আগৰ পৰা ইয়াত খহনীয়া হৈ আছে। আৰু আমি দেখিছোঁ ইয়াতে ডিপাৰ্টমেণ্ট ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট বিভিন্ন ধৰণৰ কাম কৰা হৈছে, কিন্তু এইটো এতিয়ালৈকে যথেষ্ট হোৱা নাই। আমি আজি গ'লোঁ যে আমি মিচিং অট'নমাছ কাউন্সিলৰ পৰা EC আমি 3জনে গ'লোঁ যে চেঙাজান অঞ্চলৰ আপ ছাইডটো ওপৰ অঞ্চলটোত আমাৰ বড়ো গাঁও আছে, তাতে বিহাৰী বস্তি গাঁও আছে, তাতে অলপ খহনীয়াটো বৃদ্ধি হৈছে, বেছি হৈছে। আজি এই 2-3 দিনৰ পৰা খহনীয়া বৃদ্ধি হৈছে। গতিকে আমি আজি মিচিং অট'নমাছ কাউন্সিলত আমি যে পৰিভ্ৰমণ কৰি দেখোঁ যে ইয়াতে যদি আমি তৎকালিকভাৱে যদি কিছু কাম নকৰোঁ তেনে খহনীয়াটো আৰু বাঢ়িব বুলি আমাক ৰাইজে অভিযোগ দিছে। গতিকে আমি তৎকালীন কাম কৰাৰ কাৰণে আমি ইতিমধ্যে আমি মিচিং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যক আমি জনাইছোঁ। আমি এই 2-3 দিনতে দেখিম যে আমি আৰু এবাৰ আহি কেনেকৈ ইয়াত খহনীয়াৰ প্ৰতিৰোধৰ কাৰণে আমি ইমিডিয়েট কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে আমি আকৌ আহিম। আৰু আমি ৰাইজক আশ্বাস দিছোঁ আপোনালোকে চিন্তা কৰিব নালাগে যে আমি যিমান পাৰোঁ আৰু এই সম্পৰ্কে আমি অসম চৰকাৰক বিভাগীয় মন্ত্ৰীক আমি জনাম। শুনিছোঁ এই কেইদিনতে বিভাগীয় মন্ত্ৰী আমি পীযুষ হাজৰিকা আহিব। তাৰ লগতে মিচিং অট'নমাছ কাউন্সিলৰ যিখিনি পাৰোঁ আমি এইখিনি খহনীয়া অঞ্চল প্ৰতিৰোধ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বুলি আমি আজি পৰিভ্ৰমণ কৰিলোঁ।